নিৰ্বোধ মানুহৰ গল্প। কাহিনীটো তেওঁলোকৰেই। ঈশ্বৰেই দান দিয়ে তেওঁলোকক জীৱনটো। বুদ্ধ হোৱাৰ সাধনাৰ অভাৱতহে তেওঁলোক হৈ পৰে নিৰ্বোধ। কাহিনীটো তেওঁলোকৰেই। বান্দৰৰ প্ৰজন্মৰ বিৱৰ্তন ঘটিলেও উত্তৰাধিকাৰ সূত্ৰে তেওঁলোকে লাভ কৰে বান্দৰামী প্ৰকৃতিটো। তেওঁলোকে অভিজ্ঞজনৰ কথা মানিব নোখোজে। নিৰ্বোধতাৰ ফিৰিঙতিয়ে গোটেই দুনিয়া জ্বলাই দিয়াৰ পাছতো এৰাই চলিব নোখোজে তেওঁলোকৰ নিৰ্বোধতা। মুখেৰে নকৈও আকাৰে কোৱা কথাবোৰ তেওঁলোকৰেই। সকলো জানে, সকলোতকৈ জানে। উই আৰ ৱাইজ মেন, উই আৰ দি বেষ্ট। কিন্তু কি জানে তেওঁলোকে? কিমান জানে? সেয়া একো নাজানে। কাহিনীটো তেওঁলোকৰেই। ঈশ্বৰেই দান দিয়ে তেওঁলোকক জীৱনটো। বুদ্ধ হোৱাৰ সাধনাৰ অভাৱতহে তেওঁলোক হৈ পৰে নিৰ্বোধ।